নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি মোৱা মাছৰ এটা জুতি লগা ৰেচিপি আপোনালোকলৈ আগবঢ়াম বুলি ভাবিছোঁ। আৰু ইয়াৰ বাবে লাগিব এটা পিঁয়াজ, দুটা জলকীয়া, অলপমান আদা আৰু পিঁয়াজৰ পাত আৰু ধনিয়া অলপ। আৰু এই সকলোখিনি চাফাকৈ ধুই সৰু সৰুকৈ কাটি লৈছোঁ। পিঁয়াজ, জলকীয়া আৰু আদা সকলো কাটি ল'লোঁ আৰু ধনিয়া আৰু পিঁয়াজৰ পাত কাটি লৈছোঁ। আৰু মোৱা মাছ চাফাকৈ ধুই লৈ মই ইয়াতে অলপ নিমখ আৰু হালধি দিছোঁ। আৰু এখন কেৰাহীত অলপমান তেল গৰম হ'বলৈ দি ইয়াতে মই মাছকেইটা ভালদৰে ফ্ৰাই কৰিছোঁ। মোৱা মাছ কিনিছিলোঁ যদি ইয়াতে দুটা এটা বেলেগ মাছো মিক্স হৈ আছিলে। আৰু মাজে মাজে ইলুটি শিলুটি কৰি ভালদৰে ফ্ৰাই কৰি লৈছোঁ। যেতিয়া মাছবোৰ আধা ভজা হ'ল তেতিয়া মই ইয়াতে কাটি ৰখা পিঁয়াজ আৰু পিঁয়াজৰ পাত, জলকীয়া, আদা সকলোখিনি দি দিছোঁ। আৰু কাটি ৰখা ধনিয়াখিনি ৰাখি দিছোঁ, একেবাৰে শেষত দিম। এতিয়া মই ইয়াতে অলপ নিমখ দিছোঁ আৰু অলপ ইয়াতে দিছোঁ হালধি। আৰু এইখিনি ভালদৰে লৰুৱাই লৈ ইয়াতে মই ঢাকন মাৰি দিছোঁ। প্ৰায় 2 মিনিটৰ মূৰে মূৰে মই এইখিনি লৰুৱাই আছোঁ যাতে পুৰি নাযায়গৈ। বাৰু মই আজি এটা কথা কওঁ, খাদ্য ৰান্ধি ভাল পোৱাসকলক কৈছোঁ, আপোনালোকে বাৰু কেতিয়াবা ৰান্ধি টাইম পাছ কৰেনে? মোৰ পিছে আমনি লগা সময়কণত এনেদৰে ৰান্ধি পাৰ কৰি ভাল লাগে। আৰু একেবাৰে শেষত মই অলপমান ধনিয়া ছটিয়াই দিছোঁ ইয়াতে। আৰু হৈ গৈছে। আৰু এনেদৰে কাঢ়ি লোৱাৰ পাছত ইয়াতে মই নেমুৰ ৰস 1 চামুচ দি দিছোঁ। আৰু ভাতৰ লগত পৰিৱেশন কৰিবৰ বাবে ৰেডি হৈ গৈছে।